পৰম ভক্ত প্ৰহ্লাদক কৰা অত্যাচাৰৰ পিছত নৃসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰাৰ পিছতো যেতিয়া নৃসিংহৰ ক্ৰোধ কমা নাছিল, তেতিয়া ব্ৰহ্মা, মহাদেৱ আদি দেৱতাসকলেও বিভিন্ন প্ৰাৰ্থনা কৰিছিল। ভাগৱতৰ সপ্তম স্কন্ধৰ এই কথাখিনি উমেশ বৰা বাপজনাই বৰ সুন্দৰকৈ সৰল ভাঙনি কৰিছে। শুনিলে নিশ্চিতভাৱে সকলোৰে ভাল লাগিব। কোনে কি ধৰণে প্ৰাৰ্থনা কৰিছিল সেই কথাখিনি আপোনালোকৰ আগত আজি ব্যক্ত কৰিব বিচাৰিছোঁ। প্ৰথমে ব্ৰহ্মাদেৱে ক'লে, হে প্ৰভু, আপুনি অনন্ত, আপোনাৰ শক্তি অপাৰ, আপোনাৰ পৰাক্ৰম বিচিত্ৰ আৰু কৰ্ম পবিত্ৰ। যদিও বা গুণৰ দ্বাৰা আপুনি লীলা কৰি সমস্ত জগতৰ উৎপত্তি, পালন আৰু প্ৰলয় নিৰ্দিষ্ট নিয়মতে কৰি আছে, তথাপি সেইবোৰৰ লগত আপোনাৰ কোনো সম্বন্ধ নাৰাখে। আপুনি স্বয়ং নিৰ্বিকাৰ হৈ থাকে। মই আপোনাক নমস্কাৰ কৰোঁ। ৰুদ্ৰদেৱে ক'লে, আপোনাৰ ক্ৰোধ কৰাৰ সময় কল্পত শেষ হয়। যদি এই তুচ্ছ দৈত্যক বধ কৰিবলৈকে আপুনি ক্ৰোধ কৰে, তেনেহ'লে তেওঁৰ এতিয়া মৃত্যু হৈছে। তেওঁৰ পুত্ৰই আপোনাক চৰণৰ শৰণ লৈছে। হে ভক্তবৎসল প্ৰভু, আপুনি নিজৰে এই ভক্তক ৰক্ষা কৰক। ইন্দ্ৰই ক'লে, হে পুৰুষোত্তম, আপুনি আমাক ৰক্ষা কৰিলে। আপুনি আমাৰ যি যজ্ঞৰ ভাত উভতাই দিছে, সেয়া বাস্তৱিকতে অন্তৰ্যামী ৰূপে আপোনাৰে হয়। দৈত্যৰ আতংকত সংকুচিত হোৱা আমাৰ হৃদয় কমলক আপুনি প্ৰফুল্লিত কৰিলে। সেয়াই আপোনাৰ নিবাসস্থান, যি স্বৰ্গ আদি ৰাজ্য আমি পুনৰ ঘূৰাই পাইছোঁ। এই সকলো কালগ্ৰস্ত মাথোন, যি আপোনাৰ সেৱক, তেওঁলোকৰ বাবে এইবোৰ একো নহয়। হে স্বামী, যিসকলে কেৱল আপোনাক সেৱা কৰিবলৈ বিচাৰে, তেওঁলোকে আনকি মুক্তিকো বাঞ্ছা নকৰে। তেনেস্থলত অন্য ভোগৰ আৱশ্যকতা ক'ত? ঋষিসকলে ক'লে, হে পুৰুষোত্তম, আপুনি তপস্যাৰ দ্বাৰাই নিজতে লীন হোৱা জগতখন পুনৰ ৰচনা কৰিছিল আৰু কৃপা কৰি সেই আত্মতেজ স্বৰূপ শ্ৰেষ্ঠ তপস্যাৰ উপদেশ আমাৰ বাবে দিছিল। এই দৈত্যই সেই তপস্যাকে উচ্ছেদ কৰিছিল। সেই শৰণাগত বৎসল, এই তপস্যাক ৰক্ষা কৰিবলৈকে অৱতাৰ ধাৰণ কৰি আপুনি আমাৰ বাবে পুনৰ ইয়াৰ অনুমোদন কৰিলে। পিতৰসকলে ক'লে, হে প্ৰভু, আমাৰ পুত্ৰসকলে আমাৰ বাবে যি পিণ্ডদান কৰিছিল, সেইবোৰ এই দৈত্যৰ বলেৰে কাঢ়িনি ভক্ষণ কৰিছিল। এই পবিত্ৰ তীৰ্থত অথবা অন্য পবিত্ৰ স্থানত নৈমিত্তিক তৰ্পণ কৰোঁতে সেইবোৰ এও খাই পেলাইছিল। আজি আপোনাৰ নখেৰে তাৰ পেট ফালি এইবোৰ উভতাই যেন আমাক দিছে। আপুনি সমস্ত ধৰ্মৰ একমাত্ৰ ৰক্ষক। হে নৃসিংহ, আমি আপোনাক নমস্কাৰ কৰোঁ। সিদ্ধসকলে ক'লে, হে নৃসিংহদেৱ, এই দুষ্টই তেওঁৰ তপস্যা আৰু যোগৰ বলেৰে আমাৰ যোগসিদ্ধ গতি কাঢ়ি লৈছে। আপোনাৰ নখেৰে ইয়াৰ বক্ষ বিদীৰ্ণ কৰিলে। আমি আপোনাৰ চৰণত বিনম্ৰভাৱে নমস্কাৰ কৰিছোঁ। বিদ্যাধৰসকলে ক'লে, এই মূৰ্খ হিৰণ্যকশিপুৱে নিজৰ বল আৰু বীৰত্বৰ গৰ্বত উফন্দি আছিল। আমি বিবিধ ধাৰণাৰ দ্বাৰা যি বিদ্যাপ্ৰাপ্ত হৈছিলোঁ, সেইবোৰ ই ব্যৰ্থ কৰি দিছিল। আপুনি ইয়াক যজ্ঞৰ পশুৰ দৰে বধ কৰিলে। নিজৰ লীলাৰে নৃসিংহ ৰূপ ধাৰণ কৰা আপোনাক আমি নিত্যও প্ৰণাম কৰোঁ। নাগসকলে ক'লে, এই পাপীয়ে আমাৰ মণি আৰু শ্ৰেষ্ঠ সুন্দৰ স্ত্ৰীসকলকো কাঢ়ি নিছিল। আজি তাৰ বুকু ফালি আপুনি আমাৰ পত্নীসকলক আনন্দ দান কৰিলে। হে প্ৰভু, আমি আপোনাক নমস্কাৰ কৰোঁ। মনুসকলে ক'লে, হে দেৱাদিদেৱ, আমি আপোনাৰ আজ্ঞাকাৰী মনু। এই দৈত্যই আমাৰ ধৰ্মৰ মৰ্যাদা ভংগ কৰি দিছিল। আপুনি এই দুষ্টক বধ কৰি আমাৰ পৰম উপকাৰ কৰিছে। হে প্ৰভু, আমি আপোনাৰ সেৱক। আদেশ কৰক, আমি আপোনাৰ কি সেৱা কৰিব পাৰোঁ?
গন্ধৰ্বসকলে ক'লে, হে প্ৰভু, আমি নাচোতা, অভিনয় কৰোঁতা আৰু সংগীত শুনাওতা সেৱক। এই দৈত্যই নিজৰ বল, বীৰ্য আৰু পৰাক্ৰমত আমাক তাৰ ভিত্ৰ কৰি ৰাখিছে। আপুনি তাৰ এই দশা কৰিলে। সঁচা কথা, অসৎ পথত চলাসকলৰ কেতিয়াবা কিবা কল্যাণ হ'ব পাৰেনে? চাৰণসকলে ক'লে, হে প্ৰভু, আপুনি সজ্জনসকলৰ হৃদয়ৰ পীড়া দিওঁতা। এই দুষ্টক সমাপ্ত কৰি দিলে। সেইবাবে আমি আপোনাৰ চৰণ কমলত শৰণ লৈছোঁ, যাক পালে জন্ম মৃত্যুৰূপী সংসাৰ চক্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। যক্ষসকলে ক'লে, ভগৱান, নিজৰ শ্ৰেষ্ঠ কৰ্মৰ কাৰণে আমাক আপোনাৰ সেৱকসকলৰ ভিতৰত প্ৰধান বুলি গণ্য কৰা হৈছিল, কিন্তু হিৰণ্যকশিপুৱে আমাক তেওঁৰ দলৰ বাহকৰূপে ব্যৱহাৰ কৰিছিল। হে প্ৰকৃতিৰ নিয়ামক স্বয়ং পৰমাত্মা, ইয়াৰ কাৰণে হ'বলগীয়া নিজৰ আপোনজনৰ কষ্ট জানিয়েই আপুনি ইয়াক বধ কৰিলে। কিমপুৰুষসকলে ক'লে, আমি অত্যন্ত তুচ্ছ কিমপুৰুষ আৰু আপুনি সৰ্বশক্তিমান মহাপুৰুষ। যেতিয়া সৎপুৰুষসকলে তেওঁক তিৰস্কাৰ কৰিছিল, ধিক্কাৰ কৰিছিল, তেতিয়া আজি আপুনি এই কুপুৰুষ অধম অসুৰক নাশ কৰিলে। বৈতালিকসকলে ক'লে, হে ভগৱান, ডাঙৰ ডাঙৰ সভা আৰু জ্ঞানযজ্ঞত আপোনাৰ নিৰ্মল যশস্যা গান কৰি আমি প্ৰতিষ্ঠিত হৈছিলোঁ। এই দুষ্টই আমাৰ সেই জীৱিকা নষ্ট কৰি দিছিল। অতি সৌভাগ্যৰ বিষয় যে মহামাৰীৰ দৰে এই দুষ্টক সমলঞ্চে উৎখাত কৰিলে। কিন্নৰসকলে ক'লে, আমি কিন্নৰসকল আপোনাৰ সেৱক। এই দৈত্যই আমাৰ পৰা বিভিন্ন ধৰণৰ কাম আদায় কৰি লৈছিল। হে ভগৱান, আপুনি কৃপা কৰি ইয়াক নাশ কৰিলে। হে প্ৰভু, আপুনি এইদৰে আমাৰ অভ্যুদয় কৰি ৰাখক। ভগৱানৰ পাৰিষদসকলে ক'লে, হে শৰণাগত বৎসল, সমস্ত লোকৰ শান্তি প্ৰদান কৰোঁতা আপোনাৰ এই অলৌকিক নৃসিংহ ৰূপ আমি আজিহে দেখা পাইছোঁ। ভগৱান, এই দৈত্য আপোনাৰ সেই আজ্ঞাকাৰী সেৱক আছিল, যাক সনকাদিয়ে অভিশাপ দিছিল। আমি বুজিছোঁ যে আপুনি কৃপা কৰি ইয়াক উদ্ধাৰৰ বাবে এই ৰূপ ধাৰণ কৰি বধ কৰিছে।